নমস্কাৰ, মই যদুমণি। আহক আজি আপোনালোকক বৰাগাঁওস্থিত গুৱাহাটীৰ শ্বহীদ স্মাৰক ক্ষেত্ৰখন সম্পূৰ্ণকৈ আপোনালোকৰ ভিতৰৰ পৰিৱেশখিনি দেখাম। ভিডিঅ'টো শেষলৈকে চাব, দেখাই যাম ক'ত কি আছে বৰ্তমান পৰিস্থিতি। এয়া মই গেটৰ পৰা সোমাই পেলাই মই এইটো ভিডিঅ' দেখাইছোঁ আপোনালোকক। এই গেটৰ ভিতৰৰ পৰা সোমাই পেলাই এইটো এটা পৰিৱেশ, দুইফালে পাহাৰ আছে, এইটো চাইডো আপুনি চাব পাৰে। এইখিনি পাহাৰ মানে এটা সুন্দৰ পৰিৱেশৰ মাজত বনোৱা হৈছে। মোৰ পিছফালে আপোনালোকে চাব পাৰে কি ধুনীয়া এটা সুন্দৰ ঠাইত বনাইছে। আহক সন্ধিয়া সময়খিনিত এই ঠাইখিনিত বৰ ধুনীয়া এটা পৰিৱেশ লাগে, লাইটিং কৰি দিয়ে, ধুনীয়া এটা পৰিৱেশ হয় সন্ধিয়া সময়ত। এয়া হৈছে মেইন বিল্ডিংটোৰ চাৰিওকাষে থকা এটা পানী ধুনীয়া পৰিৱেশ। এয়া চাওক ভিতৰৰ দৃশ্য। এইফালে আপোনাৰ পানী এইবোৰ দেখিছে ন, কি ধুনীয়াকৈ হেৰি হৈ আছে। আৰু এতিয়া আমি ফুৰিবলৈ আহিছোঁ। এয়া আমাৰ নিখিল ডাঙৰীয়া, মোৰ ভাইটি। আহিছোঁ। কেনেকুৱা লাগিছে তোমাৰ আজি ফুৰিবলৈ আহি? বঢ়িয়া লাগিছে অনুভৱটো। এটা সুন্দৰ পৰিৱেশ হয়নে নাই? গধূলি সময়খিনি বিশেষকৈ হয়নে নহয়? সকলোৱে আহিব। এয়া হৈছে আমাৰ শ্বহীদসকলৰ প্ৰতিমূৰ্তিৰ সৰু সৰু ভাগ সজাই থৈছে, বৰ ধুনীয়াকৈ সজাই থৈছে তেওঁলোকৰ প্ৰতিমূৰ্তিবোৰ। এয়া হৈছে ওপৰলৈ উঠি যাব পাৰে, এইটো আপোনাৰ চিৰি টাইপ। ইয়াৰ ওপৰতো আৰু চাব পাৰিব, দেখাই আছোঁ ৰ'ব। এইখিনি হৈছে ওপৰৰ পৰিৱেশ, এইখিনি চাব পাৰে। এইফালে আপোনাৰ এইখন দৰ্জাখন বন্ধ কৰি পেলালে ওপৰলৈ যাবলৈ। তাৰপিছত এইখিনি দেখিছেনে, এইখিনি তলৰ পৰিৱেশ। তাৰপৰা এইফালে আপোনাক চাব পাৰে। এইখিনি চব আমাৰ শ্বহীদসকলৰ দেখিছেনে? কাষে কাষে যিটো ৰাস্তা দেখিছে, এইটো গোটেই বিল্ডিংটোৰ চাৰিওকাষে আপুনি এটা ৰাউণ্ড কৰিব পাৰে আৰু ওপৰলৈও উঠিব পাৰে, কিন্তু ইয়াত গেটখন বন্ধ আছিলে, নাজানো কি কাৰণত। নহ'লে আপোনালোকৰ ওপৰৰ পৰা ভিউটো দেখাব পাৰিলোঁ হয়। এয়া হৈছে গাড়ী পাৰ্কিঙৰ ব্যৱস্থাও আছে। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট